অৰ্চিতা ফুকনৰ ভিডিঅ'ৰ লিংক বিচাৰি থকা সকলৰ বাবে সুখবৰ হয় কি সুখবৰ আছে আপোনালোকৰ কাৰণে সেই সকলৰ বাবে কি সুখবৰ আছে অৰ্চিতা ফুকনৰ ভিডিঅ'ৰ লিংক যি সকলে বিচাৰি আছে এই ভিডিঅ'টোত মই সকলোখিনি কথা আপোনালোকক জনাম এক ডাঙৰ খবৰ আহি পৰিছে যেহেতু অৰ্চিতা ফুকনক লৈ গোটেই সামাজিক মাধ্যমতেই তুলপাৰ লাগি আছে সকলোৱে লিংক বিচাৰি হাহাকাৰ কৰি আছে বহুতে কিছুমান বেলেগৰ লিংককে অৰ্চিতা ফুকনৰ লিংক বুলি দি আছে কিন্তু সেই সকলৰ কাৰণে যি সকলে বিচাৰি আছে লিংক বিচাৰি হাবাথুৰি খাইছে তেওঁলোকৰ কাৰণে এক ডাঙৰ খবৰ তেওঁলোকৰ কাৰণে সুখবৰ অৰ্চিতা ফুকনৰ ভিডিঅ'ৰ লিংক যি সকলে বিচাৰি আছে আপোনালোকে যেহেতু জানে অৰ্চিতা ফুকন অসমৰ এগৰাকী জিয়ৰী অসমৰ এজনী ছোৱালী যিজনী ছোৱালীক লৈ এতিয়া সকলো ফালেই চৰ্চা হৈ আছে কাৰণ সেই অৰ্চিতা ফুকনে গৈ নীলা ছবিত এতিয়া কাম কৰিবলৈ আৰম্ভ কৰিছে নীলা ছবিৰ এগৰাকী অভিনেত্ৰীৰ লগত যেতিয়া অৰ্চিতা ফুকনে ফটো এখন আপলোড কৰিছিল তাৰ পাছতেই গোটেই সামাজিক মাধ্যমত খলকনি সৃষ্টি কৰিছে সেইজনী অৰ্চিতা ফুকনে আসলতে সেই অৰ্চিতা ফুকনজনী কোন বাৰু বহুতে ক'ব বিচাৰিছে যে সেয়া ৰিয়েল মানুহ নহয় তেওঁ ইনষ্টাগ্ৰামৰ একাউণ্টটো যদি বহুতে চাই ইনষ্টাগ্ৰামৰ একাউণ্টটো যদি আপোনালোকে খুচৰিছে তেতিয়াহ'লে বহুতেই ক'ব বিচাৰিছে ইনষ্টাগ্ৰামত যিসমূহ ফটো আপলোড কৰা হৈছে যাক অৰ্চিতা ফুকন বুলি অসমৰ এগৰাকী জিয়ৰী বুলি যি কথা ইতিমধ্যে ওলাই আছে সেয়া ৰিয়েল নহয় সেয়া ফেক কিছুমানে কৈছে যে অৰ্চিতা ফুকন প্ৰকৃততে এগৰাকী অসমীয়া ছোৱালী হয় অসমৰ এগৰাকী ছোৱালী হয় তেওঁ বাহিৰত গৈ নীলা ছবিত বৰ্তমান কাম কৰাৰ সুবিধা পাইছে আৰু সেই অসমীয়া ছোৱালীৰ সেই নীলা ছবিৰ ভিডিঅ' চাবৰ কাৰণে বহুতে লিংক বিচাৰি হাহাকাৰ কৰিছে এতিয়া অৰ্চিতা ফুকনক লৈ ইমানখিনি ব্যস্ত হৈ থকা কি দৰকাৰ আপোনালোকে এবাৰ নিজে ভাবকচোন আমাৰ অসমত ইমান প্ৰতিভাৱান ল'ৰা ছোৱালী আছে ইমান কষ্ট কৰি কিছু ল'ৰা ছোৱালী খাইছে তেওঁলোকক আমি উৎসাহ যোগোৱাৰ সলনি আমি এই সামাজিক মাধ্যমটোত আমি সামাজিক মাধ্যমৰ জৰিয়তে আমি সামাজিক মাধ্যমত ভাল কামো কৰিব পাৰোঁ বেয়া কামো কৰিব পাৰোঁ সামাজিক মাধ্যমটোতে আমি ভাল বেয়া দুইটা দিশো আছে আপুনি যদি সামাজিক মাধ্যমৰ বেয়া দিশটো লয় তেতিয়াহ'লে সেইটো বেয়াই হ'ব আপুনি যদি দিনে নিশাৰ প্ৰতিটো সময়তে যদি অৰ্চিতা ফুকন সেইগৰাকী সঁচা নে মিছা তেওঁৰ ভিডিঅ' আপুনি ক'ত পাব কেনেকৈ পাব সেইবোৰ যদি বিচাৰি ফুৰে তেতিয়াহ'লে আপোনাৰ মাইণ্ডটোত প্ৰত্যেকটো সময়তে সেইবোৰে ক্ৰিয়া কৰি থাকিব তাৰ সলনি সেই সামাজিক মাধ্যমত যিসকলে ভাল ভাল ভিডিঅ' ক্ৰিয়েট কৰি আছে যিসকলে ভাল চিন্তাৰে সমাজখনক কিবা এটা ভাল শিক্ষা দিবলৈ গৈ আছে কিবা এটা শিকাবলৈ চেষ্টা কৰিছে তেওঁলোকৰ নিজৰ কিবা যদি প্ৰতিভা আছে প্ৰতিভাবোৰ ওলাই আনিবৰ কাৰণে চেষ্টা কৰিছে আপোনালোকে তেওঁলোকক সাপোৰ্ট কৰক অৰ্চিতা ফুকনক আপোনালোকে বহুতে বেয়া বুলি কৈছে অৰ্চিতা ফুকনে বেয়া কাম কৰিছে অসমৰ নাম ডুবাইছে বিভিন্ন ধৰণৰ কথাবোৰ কৈ আছে অৰ্চিতা ফুকনক লৈ কিন্তু সেইজনী অৰ্চিতা ফুকনৰ ভিডিঅ' চাবৰ কাৰণে এতিয়া কিন্তু বহু মুখাধাৰী ভদ্ৰলোকে কিন্তু বৰ্তমান সময়ত তেওঁলোকে ছ'চিয়েল মিডিয়াত বিচাৰি ফুৰিছে বহুতকে লিংক বিচাৰি তেওঁলোকে হাহাকাৰ কৰি আছে তেওঁলোক হৈছে মুখা পিন্ধা একোজন ভদ্ৰলোক গতিকে মই এটা কথাই কওঁ এইবোৰ বাদ দিয়ক এইবোৰত যিবোৰত কথাত লাগি থাকে কোনো লাভেই নাই যিবোৰ অনৰ্থক কথা অৰ্চিতা ফুকন আজিলৈকে কোনেও গম নাপায় সেইজনী প্ৰকৃত হয় নে সেয়া এআইৰ দ্বাৰা নিৰ্মিত এগৰাকী ছোৱালী হয় কোনেও তাৰ সঠিক তথ্য গমেই নাপায় যে কোন আচলতে অৰ্চিতা ফুকন ক'ত ঘৰ অৰ্চিতা ফুকনৰ অৰ্চিতা ফুকনৰ পিতৃ মাতৃৰ পৰিচয় কি কোনেও একোই নাজানে সেইজনী অৰ্চিতা ফুকনৰ বিষয়ে এআই নে প্ৰকৃত মানুহ গতিকে সেই কথাবোৰত লাগি থকাৰ সলনি যদি আপোনালোকে ভাল কামত মনোনিৱেশ কৰে যদি ভাল যিবোৰ খবৰ আহি থাকে সামাজিক মাধ্যমত ভাল যিসকলে ভালকৈ কিবা এটা কৰি আছে কিবা এটা শিকাব বিচাৰি আছে মানুহক কিবা এটা দেখুৱাব বিচাৰিছে তেওঁলোকৰ আপোনালোক যদি তেওঁলোকক গুৰুত্ব তেতিয়াহ'লে আহি থকা সময়খিনিত আপোনালোকে নিজৰ মাইণ্ডটো ভালে ৰাখিব পাৰিব নিজে মাইণ্ডটো ভাল হৈ থকাৰ লগতে আপোনালোকে নতুন উৎসাহ পাব কিবা এটা কৰাৰ কাৰণে গতিকে মই এটা কথাই আশা কৰোঁ যে আপোনালোকে এইবোৰত বাদ দিয়ক এই কোন অৰ্চিতা ফুকন এইবোৰত বাদ দি কিনি ভাল কামত গুৰুত্ব দিয়ক আৰু প্ৰথমতে যে মই আপোনালোকক কৈছিলোঁ যে অৰ্চিতা ফুকনৰ ভিডিঅ'ৰ লিংক বিচাৰি থকা সকলৰ বাবে সুখবৰ আচলতে সেয়া হৈছিল ক্লিক বেট কাৰণ তেনেকৈ নকলে মানুহে ভিডিঅ'বোৰ নাচায় আপোনাক আজি তেনেকৈ কৈছোঁ কাৰণে বহুতে এইখিনি সময়লৈকে এই 4 মিনিট সময়লৈকে ভিডিঅ'টো এতিয়া ক্লিক কৰি চাই আছে যে ক'ৰবাত অৰ্চিতা ফুকনৰ ভিডিঅ'ৰ লিংক পাম নেকি বুলি গতিকে তেওঁলোকক এটাই কৈছে আপোনালোকে এটা ভিডিঅ'ৰ লিংক নাপায় কেৱল আপোনালোক যাতে শুধৰণি হওক আপোনালোক শুধৰণি হোৱাৰ লগতে সমাজখন শুধৰণি হওক তাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বাকী আপোনালোকে এইটো বিষয়ত আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আপোনালোকৰ মতামতৰ কাৰণে মই অপেক্ষা কৰিম ধন্যবাদ পুনৰ লগ পাম